এই শিডিউলটো ভিতৰত আপোনালোকে দেখিছে হ'বলা তাত সেই যিটো মহম্মদ হিদায়তুল্লাহ ফৰ্মাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া তেওঁ কি কৰে এতিয়া লগে তৎক্ষণাত উলিয়াব পাৰিবনে নাই ক'ব নোৱাৰো ইয়াত কৈছে 6th schedule and the 5th schedule, yes, they are constitution within constitution. এটি বলি কৈছে constitution এটা constitutionৰ এইটো এটা ডাঙৰ constitution এইটোৰ ভিতৰত আৰু বেলেগ এটা constitution এটি বলি কৈছে তাৰ মানে অৰ্থটো কি অৰ্থটো হৈছে এই সংবিধানেৰে ইণ্ডিয়া দেশটো গঠন কৰিলে আৰু এই সংবিধান লৈ আমাৰ কাৰ্বি আংলং গঠন কৰিলে তাৰ মানে কাৰ্বি আংলং ইজ এ মিনি নেশ্যন আমিহে গম পোৱা নাই আমি গম পোৱা নাই মদ খাই আছে টকা খাই আছে এইটোহে বুলি ভাবিছে ইলেকশন জিকিব লাগে মত খাব লাগে টকা মাৰিব লাগে এইটোহে বুলি ভাবে আমাৰ মানে কিন্তু যে আপোনাৰ কাৰণে এটা সৰু এটা দেশ বনাই থৈছে এই কথাটো একেবাৰেই গম পোৱা নাই আৰু মোৰ পাৱাৰ বিচাৰি থাকে বিচাৰিব লাগে আমিও বিচাৰিব নালাগে বুলি কোৱা নাই এইটো এটা আৰু এটা চেপ্টাৰ এইটো কথা পাতিবলৈ more power বিচাৰে UPDS সকলে more power বিচাৰিছিল আৰু তাৰ আগতে 1969 ত ছত্ৰ সিং তেৰণ আপুনি আপোনাৰ নামটো শুনিছিল হ'বলা না আমাৰ মিনিষ্টাৰ আছিল টপ মোষ্ট পলিটিক্যাল লিডাৰ আৰু কাৰ্বি আংলঙৰ তেওঁলোকে কৈছে যে আমাক অট'নমাছ ষ্টেট আমাক দিব নালাগে বুলি তেওঁলোকে ডিমান্ড কৰিছে খাসী সেই সময়ত অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স বুলি আছিলে খাসী হিলছত গাৰো হিলছত জয়ন্তীয়া মিজোৰাম কাৰ্বি আংলং এনচি হিলছ আমি 6টা ডিস্ট্ৰিক্টত এপিএইচএলচি আছিল 6টা ডিস্ট্ৰিক্টত গাৰো হিলছ ডিস্ট্ৰিক্ট লৈ টোটেল 5টা হ'বলা তেতিয়া সময়ত কাৰণ United Mikir and NC Hills বুলি আছিল এটা আৰু United Khasi and Jainti Hills বুলি এটা আছিল আৰু Garo Hills আৰু Mizo Hills এইটো চাৰিটা ডিস্ট্ৰিক্টত অট'নমাছ হিল ষ্টেট দিলে 1969 ত ইন্দিৰা গান্ধী প্ৰাইম মিনিষ্টাৰ থাকোঁতে তেতিয়া আমাৰ কাৰ্বি আৰু এনচি হিলছ মানুহবিলাকে আমাক নালাগে বুলি কৈছিল অট'নমাছ ষ্টেট আমাক নালাগে আমাক মোৰ পাৱাৰহে লাগে বুলি কৈছিল আমাক মোৰ পাৱাৰ লাগে সেই মোৰ পাৱাৰ বিচাৰোঁতে কি পালে হাঁহি উঠে এইবিলাক লাজৰ কথা এইটো paragraph 2 sub paragraph 7 ইয়াত তেওঁলোকে ডিমান্ড কৰাৰ কাৰণে এই কথাটো ইয়াত উমুৱাই দিলে 1969 তে with the approval of the governor বুলি উমুৱাই দিলে ল যদি এইটো মোৰ পাৱাৰ পোৱাৰ আগত হলে আমি ইচ্ছামতে ল বনাব পাৰিছিলো মোৰ পাৱাৰ ডিমান্ড কৰি পেলাই এতিয়া ইচ্ছামতে কৰিব নোৱাৰে গভৰ্ণৰৰ এপ্ৰুভেল লাগে এইটো মোৰ পাৱাৰ নে লেছ পাৱাৰ হয় লেছ পাৱাৰ হে হয় কিমান লাজৰ কথা আমাৰ ট্ৰাইবেল মানুহ সেইকাৰণে মইতো কৈ থাকো আই এম নট ট্ৰাইবেল মইতো ট্ৰাইবেল নহয় মইতো কাৰ্বি মানুহে মোৰ সেই ট্ৰাইবেল কোৱালিটি গুচি গ'ল কেতিয়াবাৰ পৰা শিডিউল ট্ৰাইবটো হয় এইটো বেলেগ বস্তু এইটো শিডিউল ট্ৰাইব বুলি ক'লে এইটো এন্থ্ৰপলজিকেল কথা আৰু লিগেল কথা এইটো ট্ৰাইব বুলি ক'লে এন্থ্ৰপলজিকেল ট্ৰাইবেল বুলি ক'লে এইটো এডজেক্টিভ বিশেষণ এইটো এটা গুণ বোঝায় কি গুণ হয় ট্ৰাইবেল হয়
এইটোৱে ডিফাৰেন্স নহয় জানো সেইকাৰণে 1969 তেনে